Yes, and welcome back to my channel. আৰু মাজতে বহুত দিন গেপ হৈ গ'ল কাৰণ মানে অলপ ইফালে কৰি আছিলোঁ তাৰ পৰা মই মানে ভালকৈ একো বনাব পৰা নাছিলোঁ ব্লগ তাৰপিছত আজি ভাবিলোঁ কি বহুত দিন গেপ হৈ গ'ল চ' আজি এটা নতুন এটা ভাল ব্লগ এটা বনাই পিনে আপোনাক প্ৰেজেণ্ট কৰোঁ চ' তাৰ পৰা আৰু ব্লগটো আৰম্ভ কৰোঁ নে কি কয় এতিয়া আছে মোৰ হাতৰ পেৰা মানে একচুৱেলি মানে মোক ব্ৰেকফাষ্ট কৰিলোঁ কিন্তু ভাবিলোঁ কি এটা পেৰা খাই দিওঁ একচুৱেলি যদি আৰু চ' পেৰাটো একচুৱেলি মই মানে কেনেকৈ পালোঁ মানে কালি মানে মামাই একচুৱেলি মানে গুৱাহাটী গৈছিলে চ' গুৱাহাটীৰ পৰা ঘূৰি আহোঁতে মামাই ভাবিলে কি কিবা লৈ যাওঁ তাৰপিছত বোকাখনৰ পেৰা লৈ আনিলে মোক মানে আৰু কাপ কেকছ আনিছিলে আৰু কিবা এটা আনিছিলে সেইটো পাহৰিলোঁ বাৰু তাৰপিছত মই পৰিলে কৈ দিম চ' তাৰপিছত মানে সেইকাৰণে মানে এতিয়া পেৰাটো খাইছোঁ আৰু চ' এতিয়া মই পেৰাটো খাই লওঁ তাৰপিছত মই আপোনালোকক এবাৰ ৰাউণ্ডটো দেখাই দিম যে চবেই কি কি কৰি আছে মানে ঘৰত চ' কিটচেনলৈ আহিছোঁ মানে একচুৱেলি কি মই এবাৰ মানে চবকে দেখাই দিম বুলি ভাবিলোঁ মানে চব মানে এই কিটচেনতে সোমাইছে কাম কৰি আছে কিবা কিবি বনাই আছে চ' এবাৰ চাওঁ বোলো চ' গাইজ এয়া লাঞ্চৰ প্ৰিপেৰেশ্যন চলি আছে মৰিচা এইফালে মাছ আৰু আনফালে কেৰাহীত বইল হৈ আছে মাছ বহুতে মজা লাগিলে চ' গাইজ আজি বহুত দিনৰ মূৰত মই অলপমান ওলাই যাওঁ বাৰ লগতে বাৰু এতিয়া ৰেডি হৈছে বহুত স্পীড নি মানে অলপ ওচৰতে আৰু মাৰ্কেট আৰু শ্বপিং চিনাকি মেগা মাৰ্টতে তাৰপৰা আৰু বাকী চ' গাইজ আমাৰ প্লেনটো অলপ পটকৈ চেঞ্জ হৈ গ'ল আমি মানে বহুত দিনৰ পৰা বেটৰ চকী কিনাৰ কথা ভাবি আছিলোঁ চ' আমি দিনত তালৈ গুচি আহিলোঁ পটকৈ ভাবিলোঁ কি দিনতে চাই ন আৰু তেতিয়া ভালকৈ চিলেকশ্যনটো হ'ব ন ৰাতি মানে পোহৰটোত মানে ইমান এটা মজা নালাগে সেইকাৰণে চ' গাইজ কোনটো ডিজাইন চিলেক্ট কৰিলোঁ সেইটো আমি আমাৰ পিছত দেখাম চ' গাইজ বেটৰ চকী সেইবোৰ চোৱাৰ পিছত এতিয়া আমি গৈ আছোঁ চিনাকি মেগা মাৰ্টত বজাৰ বোলে অলপমান শ্বপিং আছে মানে তাৰপৰা আৰু অলপ এতিয়া শ্বপিং কৰোঁগৈ চ' গাইজ এয়া আমি পালোহি শ্বপিং মললৈ তাৰ এইখন হৈছে পোষ্টাৰখন চিনাকি মেগা মাৰ্ট তেওঁলোকে হোম ডেলিভাৰীও কৰে এই ৰিক্সাখনে মানে বহুত দিগদাৰ কৰিছে জানেনে মানে ইয়াতো মানে নাপতি যাম মানে তেওঁলোকে মানে পাৰ্কিং কৰিব দিয়া নাই ৰিক্সাখনে মানে চাইড হৈ দিয়া নাই এট লাষ্ট পাৰ্কিং কৰিবলৈ পালোঁ আৰু এইখন হৈছে মেইন দুৱাৰখন শ্বপিং চেণ্টাৰৰ চিনাকি মেগা মাৰ্ট বিৰাট ধুনীয়াকৈ লিখা আছে চ' গাইজ এয়া বাৰ শ্বপিং ষ্টাৰ্ট হৈ গ'ল মাজে মাজে মই আপোনালোকক এতিয়া চিনাকি মেগা মাৰ্টৰ ইনডোৰ যোনটো মানে ভিউ সেইটো মই আপোনালোকক দেখাই থাকিম চ' তাইনো ইমান কি শ্বপিং কৰি ওলাইছে তাইহে জানে আৰু ঘৰৰ শ্বপিঙে বাৰু চ' গাইজ ইয়াত মানে বহুত বস্তু মানে এভেইলেবল আছে আপুনি দেখি পাইছেই যেনেকৈ আৰু মানে সেই বোলে কোনটো লওঁ কোনটো নলওঁ মানে হৈ গৈছোঁ প্ৰায় তেওঁ শ্বপিং মানে এনেকুৱা অলপ ঘৰৰ কিবা কিবি বস্তু আৰু খোৱা চোৱা সেইবোৰ আৰু ত' দেখিছেই এইবোৰ এই গাল বস্তু বাপৰে বাপ বহি কিনিবা আছিলে তিনিখন ডাঙৰ ডাঙৰ পইচা আছে নাই আছে আৰু বহিখন কিনিব ল'ব দোকান বন্ধ কিন্তু এই পইচাকেইটা দেখা নাই মই নাজানো কিমান আছে
অ'কে গাইজ চ' এতিয়া অলপমান বজাৰ কৰি আহিলোঁ চ' এতিয়া অকণমান আন্ধাৰটো লাগিছে চাগে কাৰণ গাড়ীৰ ভিতৰত বহিছে 1 মিনিট এতিয়া হৈছে পোহৰ মাছখন পিন্ধিলেও গৰম উঠে কিন্তু পিন্ধিবতো লাগিব এতিয়া চ' তাৰপৰা ইজনী পিছপৰা বহি আছে হাই বুলিয়ে কৈছে আৰু কিনো ক'ব আৰু বাকীখিনি অলপ পিছত আৰু অলপ চ' গাইজ এই আপোনালোকে বেটৰ চকীখন দেখিছে মানে বহুতে ধুনীয়া লাগিলে আমি এইকেইখনে চিলেক্ট কৰি পিনে আনিলোঁ চ' মানে অলপমান মানে বেলেগ ডিজাইন কৰোঁ বুলি ভাবিলোঁ চ' কেনেকুৱা লাগিছে বাৰু আপোনাক এবাৰ জনাবচোন দেই চ' গাইজ আজি ভ্লগটো ইমানতে সামৰিছোঁ আজি বহুত দিনৰ মূৰত ওলাই গ'লোঁ শ্বপিং কৰিলোঁ বহুত ভাল লাগিলে প্ৰায় ক'ব পাৰে মইতো বহুত মাহৰ পৰা ওলোৱাই নাই ক'লেও যোৱাই নাই 100টা ঘৰৰ পৰা ওলোৱা নাই আজি গৈ পিনে কিছু ভাল লাগিলে আজি ভ্লগটো ইমানতে সামৰিছোঁ আপোনালোকে ক'ব ভ্লগটো চাই পিনে কেনেকুৱা লাগিলে আৰু সেই বেটৰ চকীখন দেখাইছিলোঁ যে সেইকেইখনো কেনেকুৱা লাগিলে এবাৰ জনাব ত' তেতিয়ালৈকে